Bokajan along foresa sai khia tumpen kakko lapen karpolip kineblong. Non Bharatangkang pialong coronavirus akeso kiumplup aporahut behabe parka choklemetumta ingpante. Lapen non malam asamangkang pialong pulis sai khia tum drugs pendanglo kapre rakki ahormu kinep lapusom theklong bomlo. Son thak si pini jakhonga chekloni phai krok siarni Bokajan ahawar along behabe parke klematum. Ihum ahem konglong pen kakku lapen karpo lip kepon bomahut Bokajan pulis lapen forasa sai khiatum nepdunlong ke nepdunlong ahem konglong registration number lake NL063175 pusi pangthekpon ke pachini ponatengke kakku jonkrepo lapen karpo lip linkep anbak amui neponlong bang solong bang hini abang phatum chingnanglo tong sekot pen bertalong si wildlife crime central bureau Indian government atum humri damlo lapen non amat hemkonglong lapen banghini kachingnang cek abang phuatum aphan forest sai khiatum si chepare deng pon posi pachini pon sir আজি যি সমূহ সামগ্ৰী আপোনালোকে জব্দ কৰিবলৈ সক্ষম হৈছিলে অলপ গোপন সূত্ৰৰ ভিত্তিতে কৰিছিলে নেকি হয় এইটো ৱাইল্ডলাইফ ক্ৰাইম কণ্ট্ৰল ব্যুৰো গুৱাহাটী অফিচত খবৰ এটা আছিলে যে এনেকৈ কেইজনমান মানুহে বন্যপ্ৰাণী ব্যৱসায় কৰি আছে তো সেই খবৰৰ ভিত্তিত আজি আমি আহিলোঁ ইয়াৰে স্থানীয় বন বিভাগ আৰু স্থানীয় পুলিচৰ সহযোগত দুজন মানুহ আমি কাৰত্ব কৰোঁ এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰ ভিতৰত সিহঁতে বস্তুখিনি লৈ আহিছিলে পেংগুলিনৰ স্কেল আনিছিলে প্ৰায় 12 কিলো আৰু কেঁকুসাপ 13ডাল আৰু দুটা মৃত টোটেল 15টা ক'ৰ পৰা আনি পেলাই ক'লৈ নি আছিলে তেখেতসকলে আমি এতিয়া সন্দেহ কৰিছোঁ নাগালেণ্ডৰ পৰা আহি আছিলে কেইজনক আটক কৰিলে ছাৰ দুজনক তেওঁলোক শুনিব পাইছোঁ তেওঁলোক আৰক্ষী বিভাগৰ এজন আছিলে বুলি নাগালেণ্ডৰ হয় সেইটো আমি ইনকুৱাৰী কৰি আছোঁ সন্ধিয়া নহয় কিন্তু ইউনিফৰ্মত আছিলে আগৰ পৰাই এনেকুৱা কৰি আছিলে নেকি তেওঁলোকে সেইটো ইনভেষ্টিগেশ্যনত গম পাব এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেছটো হেণ্ডঅভাৰ হৈছে আৰু আছাম ফৰেষ্টে এইটো ইনভেষ্টিগেশ্যন কৰিব আৰু তেতিয়া আৰু বহুত তথ্য পাম আমি সামগ্ৰীখিনি বজাৰ মূল্য কিমান হ'ব ছাৰ বজাৰ মূল্য পোৱাটো আমাৰ আইনমতে এইটো হেৰি হয় ছাৰ কিহৰ কাৰণে নি আছিলে বস্তুখিনি নিশ্চয় ব্যৱসায়জনিত কাৰণে হ'ব এতিয়া ইনকুৱাৰী কৰিলেহে বাকীখিনি গম পাব দুজনক আটক কৰা হৈছে দুজনক কৰা হৈছে তেওঁলোক দুজন ক'ৰ আছিলে নাগালেণ্ডৰ হয় ডিমাপুৰৰ Bokajan pen Herald Hanse News 7 Notice